ৰেলৱে ষ্টেচনত গান গাই এৰাতিৰ ভিতৰতে জনপ্ৰিয়তা অৰ্জন কৰা ৰাণু মণ্ডলৰ কথা আৰু নতুনকৈ কোৱাৰ হয়তো প্ৰয়োজন নাই। আপোনালোক সকলোৱে ৰাণু মণ্ডলৰ কথা ভালকৈ জানে। নিজৰ অহংকাৰৰ বাবে পুনৰ আগৰ অৱস্থালৈ ঘূৰি আহিব লগা হৈছিল ৰাণু মণ্ডল। যদিও ৰাণু মণ্ডল বলিউডৰ পৰা আঁতৰি আহিব লগা হ'ল, তথাপিও ৰাণু মণ্ডল কিন্তু ছ'চিয়েল মিডিয়াত চৰ্চিত হৈয়ে থাকে। বৰ্তমানৰ সময়ত শ্ৰীলংকাৰ ইউহানীৰ মানিকে মাগে হিথে গানটোৱে বহুতো জনপ্ৰিয়তা অৰ্জন কৰিছে। আৰু তেনে সময়তে ৰাণু মণ্ডলেও হাত সাৱটি বহি নাথাকিলে। কোনো ধৰণৰ ভাষা বুজি নেপালেও ৰাণু মণ্ডলে মানিকে মাগে হিথে গানটি গাবলৈ চেষ্টা কৰিলে। আৰু বৰ্তমান ৰাণু মণ্ডলৰ মুখেৰে গোৱা এই গীতটি সঁচাকৈয়ে বহুতো জনপ্ৰিয়তা অৰ্জন কৰিছে ছ'চিয়েল মিডিয়াত। গতিকে আপোনালোকেও এই গানটি এবাৰ ৰাণু মণ্ডলৰ মুখেৰে শুনকচোন। মানিকে মাগে হিতে মধুয়ে নোরা হেঙ্গুমিয়াদি এবলেবি লেডিয়ে নুমেরাগে মাগে নিন্নে হামে হায়াবি জিবেবি মা তলক বতি বतना উড় প্রেম কপটলনা ওয়ানারি মনহারি সুকুমারি নুমতমা মানিকে মাগে হিতে আশা